নমস্কাৰ বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ বহুত দিন হৈ গ'ল মই ভিডিঅ' বনোৱাই নাই ইউটিউবত ভিডিঅ' দিয়া নাই প্ৰায় কাৰোবালৈ লগৰ বন্ধুবিলাকলৈ ফোন কৰিলে মানে কয় কেলৈ ভিডিঅ' নবনাওঁ নেকি তেনেকৈ কৈ থাকে আৰু তাৰপৰা মই বনামকৈ সময় আহৰি নাই পোৱা কাম কৰি থাকোঁতে তেনেকৈ সময়বোৰ পাৰ হৈ গৈ আছে তাৰপিছত ভাবিলোঁ আজি ঘপককৈ আজি ডিউটি ছুটিও আছিলে আৰু ছুটি নাথাকিলে মানে এনেই মানে কাম কৰি থকা অৱস্থাত মানে এইবোৰ বেছিকৈ ভিডিঅ' বনাবলৈ ইমান মনেই নাযায় কাৰণ কাম কৰি থকা হয় আৰু চবৰে এইটো হ'বই মোৰ বুলিয়ে নহয় প্ৰত্যেকৰে এনেকুৱা হয় তাৰপিছত কি হ'ল আজি যিহেতু ডিউটি ছুটি আছিলে সেইটো কাৰণে অকণমান বোলো ভিডিঅ' এটা কিবা এটা বনাওঁ বুলি অকণমান ওলাই আহিছোঁ আৰু আপোনালোকক আজি কি পাওঁ দেখুৱাই যাম চাই থাকিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ তেনেহ'লে আহক তেনেহ'লে মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ এতিয়া মই ৰাস্তাত গৈ আছোঁ আৰু দিনত মানে আপোনাৰ দুপৰখিনি সময়ত আৰু খুব বেছি 12টা 1টা 2টা 3টা ইমানখিনি সময়লৈকে মানে বহুত গৰমটো বহুত হয় আৰু এইকণ সময়ত 4টা 4:30 5টামান বজাত খুব ধুনীয়া ঠাণ্ডা হয় এতিয়া ৰ'দটো পৰি আছে যদিও গাত মানে সিমান হেৰি লগা নাই খুব ধুনীয়া লাগিছে আৰু এইটো সময়ত ৰাস্তাত মানে যদি ওলাই আহোঁ বহুত গাড়ী ঘোঁৰা মানে ধেৰ দেখা হয় এইটো সময়ত আৰু ভাল লাগে মানুহবিলাকো অকণমান বাহিৰলৈ ওলাই আহে বা ক'ৰবাত একগোট হৈ মেলি কিবা কথা বতৰা এনেই পাতে আলোচনা কৰে এনেই ভাল লাগে সেইকাৰণে অকণমান ওলাই আহিছোঁ আপোনালোকৰ আৰু ধুনীয়া এডোখৰ জেগালৈ মই গৈ আছোঁ আৰু সেইডোখৰত দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো এনেকৈ ঘৰবিলাকৰ এই ৱালবিলাকত এনেকৈ কিবা কিবি আখৰ লিখা থাকে আমাৰবিলাকতো তেনেকৈ ঘৰ এনেকৈ আখৰ লিখা নাথাকে বাৰু বা থাকিলেও নিলিখিবলৈ কয় বা এনেকৈ থাকিলে মানে এনেই দেখিবলৈ বেয়া লাগে ইয়াত মানে এনেকৈ ৱালবিলাকত বাহিৰৰ ৱালবিলাক যি টি আখৰ মানে কিবা কিবি লিখি ৰাখি দিয়ে এতিয়া পঢ়িব জনা হ'লেতো পঢ়ি আপোনালোকক বুজাই দিলোঁ হ'লে কি লিখা আছে এনেই ভাল লাগে মানে এনেই য'ত কিবা এটা লিখা থাকিলে মানে সেই ঘৰটোৰ বিষয়ৰ ওপৰত বা সেই কিবা কোম্পানীটোৰ ওপৰত মানে সেই আখৰকেইটা তাতে লিখি থৈ দিয়ে কিবা চাইনবোৰ্ড বনাই কিনে নাৰাখে আমাৰ তাততো এনেকৈ চাইনবোৰ্ড এখন বনাই কিনে ৰাখি থৈ দিয়ে এইডোখৰ দেখিছে এই বিল্ডিংটো দেখিছে এই বিল্ডিংটো এইটো এতিয়া নতুনকৈ বনাইছে আগতে এইডোখৰত ইমান ধুনীয়া এটা ধুনীয়া পৰিৱেশ হৈছিলে একদম সম্পূৰ্ণ মানে ঘেঁহু খেতি কৰে যেতিয়া আৰু খেতি শাক কিবা চব্জি খেতি কৰে তেনেকুৱা ফ্ৰেঞ্চবিনৰ খেতি কৰে আজিকালি এতিয়া আজি প্ৰায় 1-2 বছৰ দিন হৈছে এইডোখৰ এতিয়া একদম একেবাৰে ভৰ্তি হৈ গৈছে ঘৰ বনাইছে কিবা কৰিছে কেনেকুৱা এইডোখৰ এনেকৈ ভৰ্তি ডাঙৰ শিং চাওকচোন এই গৰুকেইটা আৰু ইহঁতি ইয়াত গৰু চৰাই আছে ইহঁতিকেইটা ইয়াতে গৰু চৰাই গৰুকেইটা কাৰ হয় আৰে মাৰ দিয়াৰিকে উংগুলকা এয়া দেখিছে নাই ইহঁতৰ গৰু ইহঁতি চাই আছে ইয়াতে চৰাই আছে আৰু এইডোখৰ জেগাতে के नाम थियो तपाईँको के नाम थियो अर्जुन के रे আকাশ আকাশ ইয়াক মই আগতে লগ পাইছোঁ ই নেপালৰ ল'ৰা হয় ইয়াক আৰু এদিন লগ পাইছোঁ মই ইয়াতে আজি বেলেগ এডোখৰ জেগাত লগ পাইছোঁ कस्तो खबर ठिकै छ भात खानुभयो के सब्जी भात अरू भात दाल हो तिम्रो घर गएको छैनौ नेपाल गएको छैनौ नेपाल मेरो दिदी दुई दिदी एक दाइ यहाँ छ कि नेपालमा छ नेपालमा छ यहाँ को छ अरे मेरी आमा मेटारी অঁ ই আৰু দেউতাক মাক ইয়াত আছে আৰু ঘৰতে বাইকহেঁত আছে আৰু বুলি কৈছে दर्शन दर्शन उनको पेर है दार्निस நீ என்ன கிளாஸ்ல இருக்க இப்போ 5th 7th 7th நீ 7th எந்த ஸ்கூல் বেদান্তা তেনেকৈ নাজানো আৰু ভাই কোনজি ক্লাছমা ই স্কুললৈ যোৱাই নাই সিহঁতৰ লগতে খেলি ফুৰে ইয়াতে মাক বাপেকহঁতে লৈ আনিছে কেনেকৈ কি কৰে সিহঁতক কৰিব আৰু এতিয়া ই ডাঙৰো হৈছে স্কুল দিব লাগিছিলে আকৌ নেপালৰ ল'ৰা হয় ইহঁতৰ লগতে এতিয়া এনেকৈ গৰু চৰাই আছে আন্দা চেটপং ইহঁতক অকণমান দৌৰ মালোঁ এতিয়া ওলাই আহিছিলোঁ কাৰণে যে ভাই বাই বাই ল হে এৰি আহোঁ মই বাই বাই ভন আকৌ বাই বাই এই নেপালৰ ল'ৰা হয় মৰম লাগে আকৌ দেখি পিনে এনেই আৰু নেপালী কথা দুই এটা মই জানো যে ইয়াক ক'বলৈ সেইটো কাৰণে ভাল লাগে সেইকাৰণে অকণমান ভিডিঅ' বনালোঁ আৰু এতিয়া মই যাওঁগৈ বাই বাই त्यस्तो भन्नुहोस् न भाइ यता আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই
डे डे मेरो दाजुको मेरो दाजुको युट्युब च्यानल च्यानल सब्स्क्राइब गर्नु ल सब्स्क्राइब गर्नु होला बाई बाई भन्नु बाई बाई আৰু মোক ই বহুতখিনি ভিডিঅ' বনাওঁতে অকণমান সিহঁতক কৈ সহায় কৰিলে সেইটো কাৰণে ইয়াক মই চকলেট এটা খাবি বুলি মোক পইচা নাই হৈছিলে অকল 5 টকা পইচা এটা আছিলে লৈ আহিছিলোঁ তাকো চকলেট দুটামান খাম বুলি কাৰণে ইয়াকে দিছোঁ চকলেট খাবা দেই বাই বাই এতিয়া মই সেইফালৰ পৰা এতিয়া আহি আছোঁ এতিয়া ৰুমৰ দিশলৈ গৈ আছোঁ বেছি দূৰলৈ অকলীয়াকৈ হ'লে মানে যাবলৈ মন নাযায় আৰু ইয়াত চাইকেল এখন থাকিলেও অকণমান ঘূৰিবলৈ ভাল লাগে একোৱেই নাই এতিয়া মই ইয়াত বাহিৰত মানে তেনেকৈ ঘূৰিবলৈ মোৰ বহুত দিগদাৰেই হৈ যায় সেইকাৰণে যিমানখিনি পাৰোঁ আপোনালোকৰ কাৰণে অকণমান যি কি নহওক নিজেও মই ভালেকেইদিন হৈ গ'ল মই ভিডিঅ' দিব পৰা নাই সেইটো কাৰণে কিবা এটা হ'লেও বিচাৰি ভাল আৰু ইয়াত থাকিলে মোৰ এইটোৱে এটা ডাঙৰ সমস্যা যে ভাল কণ্টেণ্ট বিচাৰি উলিয়াবৰ কাৰণে বহুতখিনি সমস্যা হৈ পৰে কাৰণ মই কাম কৰি থকা হয় আৰু ফ্ৰী থকা সময়টো কাম কৰি যোনদিনা ছুটি লওঁ সেই দিনটোত খুবেই ভাগৰ লাগে কাৰণে কামটো ছুটি লওঁ আৰু সেই দিনটোত বেছিকৈ ইভাগে এনেই মানে ওলাই সোমাই ফুৰিবলৈ মনে নাযায় অকণমান শুবলৈ জীয়াবলৈহে মন যায় সেইকাৰণে এইকণ সময়তে অকণমান ওলাই আহি কিবা এটা বনালোঁ আৰু কাৰণ ইয়াতে যি পালোঁ যি দেখুৱালোঁ নেদেখুৱালোঁ তেনেকুৱাকৈ কি পালে কি নাপালে যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব হিয়ার বাহির ঘুরে হুয়ানা ঘুরে রে দিয়ানা প্রেরণা যদি বহি আছিলে ইয়াৰক মই এনেই অকণমান কথা পাতিছোঁ এনেই ইহঁতি কৈছে একো বুজিয়ে নাপাওঁ বুলি কৈছে একো তোমালোকৰ কথা একো ভাষা বুজি নাপাওঁ বুলি কৈছে সেইটো কাৰণে এনেই অকণমান কেনেকৈ ভালনে ভালনে আপুনি চলোগে ভালনে ভালনে ইয়াত আইতাহঁতৰ ভাল লাগে এনেই ইয়াতে ওলাই আহিলে কেতিয়াবা মাত বোল কৰে এনেই হাঁহি ধেমালি কৰে ভাল লাগে আইতা ভালনে 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 চলোগে ভালনে ভালনে এভৰি নাল্লাৰিকা আপুনি জানে ভালনে নাম পুৰিলে ভালনে অসমবাসী ভালনে আপুনি চলোগে অসমবাসী ভালনে অসমবাসী ভালনে আইতাহঁতৰ নুফুটে আমাৰ ভাষাটো আইতাহঁতৰ নুফুটে সেইকাৰণে ক'বলৈ অকণমান দিগদাৰ হৈ যায় আইদেউ এনেকৈ বহি আছে আমাৰ চেতিয়ানী বাইদেউ ইয়াতে বহি আছে কি হৈছে বেমাৰ হৈছে নেকি এখন কি হৈছে বতাহ মাৰিছে দিনটো গৰম পালি নেকি হে গৰম পালেও এনেকৈ বহি থাকে নেকি নাৰিকল হৰিব নেকি বুলি নেকি আৰু এই তলতে বহি আছে এইফালে আছে এই নাৰিকলজোপা আছে আৰু এই নাৰিকল খুব গোটাবলৈ চেষ্টা কৰি থাকে মানে এই গোটাবলৈ চেষ্টা কৰি থাকে সেইটো কাৰণে তলতে বহি আছে ই এতিয়া নাৰিকল এতিয়া পালি নাই হৰিলে না নাৰিকল তিনিটা পালেই বোলে নাৰিকল এতিয়া আমাৰ এই কুকুৰটো আহি গ'ল আৰু কুকুৰটো এতিয়া ধেমালি কৰিম এয়া হ'ল গোলাপ ফুলৰ কলি গোলাপ ফুলৰ ইয়াতে মই সদায় পানী দিওঁ ৰাতিপুৱা গধূলি এনেকৈ পানী দি মেলি এনেকৈ জীয়াইছোঁ এইজোপা আৰু এতিয়া মই ঘৰলৈ গ'লেগৈ আৰু ইয়াত এজোপা নহ'ব আৰু কি হয় হ'ব আৰু ঘৰলৈ যাম বুলি চিন্তা এটা কৰি আছোঁ আৰু এনেকৈ কলি এটা ওলাইছে এইয়া কলি এটি ধুনীয়াকৈ আৰু ক'ত আছে ক'ত দেখাই নাই যে টেঙাজোপা তললৈ নে নাই দেখা মই অঁ এইটি এটা কলি এটি ওলাই আছে ইয়াতে এইটি কলি গোলাপ ফুলৰ কলি এজোপা ইয়াত আছে জবা ফুল আছিলে অসমীয়া এজোপা টেঙা আৰু অসমীয়া মানুহ য'ত থাকে জানিবই তাত ফুল থাকিব গছ থাকিব ধুনীয়া ধুনীয়া আৰু আমি ইয়াত যিখিনি পাওঁ কৰিলোঁ আৰু এতিয়া আৰু যামগৈ এতিয়া ঘৰলৈ আৰু বেছি দিন নাই কেনেকুৱা ঘৰলৈ যাম বুলি ভাবিছোঁ কেনেকুৱা লাগিছে মনটো মজা লাগিছে নেকি তোমাক যদিও নেপাওঁ কি কহ দি মই লগদি হয় মাটিৰেও পুতলা সাজিম ৰাতি 12 বজাত দিন 12 বজাত তই কাৰ লগত কথা মই পাতিম তোমাক যদিও নেপাওঁ যামে তোমাৰ ভাইটি লৈ হয় মৰমৰ বোৱাৰী হম একেটা গজাতে ওলাম গৈ সোমাম গৈ হে বৰ্জনা বুলি যাম তোমাক
হে প্ৰেমৰ লাও এখিনি লাগে থোপা থুপি হেন্দালি দিয়ং তা নাই বগাবলে ধংতে কেঁচা নুডাল ভাঙিলে হয় বাৰে অনুহতৰুৱে পালে ধন্যবাদ এনেকৈ অকণমান গান গাবলৈ মন যায় সেইকাৰণে অকণমান গালোঁ আৰু আজি তেনেহ'লে আমি কি কৰিলোঁ কি কৰি আছোঁ কি কৰিম আজি ডিউটিটো ছুটি আছে সেইকাৰণে আপোনালোকক দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো আৰু ই মোক এনেকৈ ভিডিঅ' শ্বুট কৰি আছে ফটো কৰি আছে মানে মই ইয়াকো এইফালৰ পৰা এনেকৈ কৰি দিছোঁ অকণমান মই ভিডিঅ' এটা কৰি দিছোঁ কেনেকুৱা আছে ভালকৈ উঠিছে নাই মজাকৈ উঠিছে এইটো এটা স্মৃতি তাত এটা ৰাখিছোঁ কেমেৰাটোত এটা ৰাখিছোঁ আৰু মোবাইলতো এটা ৰাখিছোঁ সেইকাৰণে এনেই ভাল লাগিব পিছত আমি ঘৰলৈ যোৱাৰ পিছত চাই এইবিলাক ক'ব পাৰিম যে এনেকুৱা কৰি আছিলোঁ দেই আমি তাত এইবোৰ এনেকৈ ধেমালি কৰি আছিলোঁ কিবা কৰি আছিলোঁ বুলি মই কথা এটা কওঁ দেই চবৰে ইউটিউব চেনেল আছে ইনষ্টাগ্ৰাম আছে হোৱাটছএপ আছে ফেচবুক আছে চবৰে চব আছে কিন্তু মোৰো আছে দেই মোৰ ইউটিউব চেনেলো আছে ছাবস্ক্ৰাইবাৰো তেনেকৈ দুই এটা আছে দুই এটা মানে বহুত ভালেখিনিয়ে আছে আৰু মোৰ ইনষ্টাগ্ৰাম এটা মোৰো আছে দেই সেইকাৰণে মোক বেছি খুব ফলোৱাৰ্ছ মোৰ ভাগৰ বহুত কম দুই এটামান আপোনালোকে যোনে ভিডিঅ' চাই মোৰ ইনষ্টাগ্ৰামটোত গৈ ফ'ল' কৰি দিবচোন দেই ভাল লাগিব মনটো বিৰাট ভাল লাগিব মই কেতিয়াবা নাচি ভিডিঅ' বনাওঁ চাব আপোনালোকে খুব ভাল লাগিব আৰু ভাল ভিডিঅ' এতিয়া মই ঘৰলৈ যাম আৰু ভাল ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাব মোৰ উমানন্দ কেছ এতিয়া বুলি আছে ইনষ্টাগ্ৰামত গৈ মোক ফ'ল' কৰি দিব দেই ধন্যবাদ